নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আকৌ আজি আপোনালোকৰ বাবে 20টা ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈ আহিছোঁ। সেই জিকে কুৱেশ্যন কেইটা আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। তেন্তে আহকচোন সেই জিকে কুৱেশ্যন কেইটা আলোচনা কৰোঁ। নম্বৰ, ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে, ইয়াত 4টা অপশ্যন দিয়া আছে। কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান, চিমলিপাল ৰাষ্ট্ৰীয় উদ্যান, দাচিগাম বন্যপ্ৰাণী অভয়াৰণ্য, হাজৰিবাগ ৰাষ্ট্ৰীয় উদ্যান। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নম্বৰ এ, কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। নম্বৰ 2, বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। 16 জুন, 5 জুন, 7 এপ্ৰিল, 6 আগষ্ট। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নম্বৰ বি, 5 জুন। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। নম্বৰ 3, মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াত দিয়া আছে 9 ডিচেম্বৰ, 10 অক্টোবৰ, 12 ডিচেম্বৰ, 10 ডিচেম্বৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 10 ডিচেম্বৰ। নম্বৰ 4, হোমিওপেথিৰ প্ৰতিষ্ঠাপক কোন? ইয়াত 4টা অপশ্যন দিয়া আছে। লেনেক ৱেক্সমেন, ডমাগক ছেমুৱেল হানেমেন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ছেমুৱেল হানেমেন। নম্বৰ 5, ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী কোন? ইয়াত দিয়া আছে চৰ্দাৰ বল্লভভাই পেটেল, গুলজাৰিলাল নন্দ, মৌলানা আবুল কালাম আজাদ, জৱাহৰলাল নেহৰু। এই 4টা অপশ্যনৰ ভিতৰত ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী হৈছিল চৰ্দাৰ বল্লভভাই পেটেল। নম্বৰ 6, ব্ৰাবৰ্ণ ষ্টেডিয়াম ক'ত অৱস্থিত? ইয়াত দিয়া আছে জামশ্বিদপুৰ, কলকাতা, মুম্বাই, কাটাক। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মুম্বাই। মুম্বাইত ব্ৰাবৰ্ণ ষ্টেডিয়াম অৱস্থিত। নম্বৰ 7, তলত উল্লেখ কৰাসকলৰ ভিতৰত কোন আছিল প্ৰথম মহিলা ভাৰতীয় আৰক্ষী সেৱা বিষয়া? ইয়াত দিয়া আছে কিৰণ বেদী, চাইনা বেদী, প্ৰেম মাথুৰ, বিমলা মেহৰা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কিৰণ বেদী। কিৰণ বেদী ভাৰতৰ প্ৰথম আৰক্ষী IPS বিষয়া আছিল। নম্বৰ 8, ভাৰতৰ প্ৰথমখন উচ্চ ন্যায়ালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া আছে কলকাতা, দিল্লী, মুম্বাই, পাঞ্জাৱ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কলকাতা। কলকাতাত ভাৰতৰ প্ৰথমখন উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল। নম্বৰ 9, কি বন্দৰক আৰৱ সাগৰৰ ৰাণী বুলি কোৱা হয়? ইয়াত দিয়া আছে কোচি, মুম্বাই, চুৰাট, কণ্ডলা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কোচি। নম্বৰ 10, মাহী নদীৰ পাৰ বুলি কাক কোৱা হয়? ইয়াত দিয়া আছে চাপান, দেৱাল, কণ্ঠাল, থালি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কণ্ঠাল। নম্বৰ 11, পদ্মশ্ৰী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ কোন? ইয়াত দিয়া আছে সন্তোষ জৰ্জ, আৰতি সাহা, কল্পনা চাওলা, সুনীতা উইলিয়ামছ। শুদ্ধ উত্তৰটো হৈছে আৰতি সাহা। প্ৰথম পদ্মশ্ৰী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হৈছে আৰতি সাহা। নম্বৰ 12, ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াত দিয়া আছে ডেৰাডুন, কোচি, লক্ষ্ণৌ, গুৱাহাটী। শুদ্ধ উত্তৰটো হৈছে লক্ষ্ণৌ। ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান লক্ষ্ণৌত অৱস্থিত। নম্বৰ 13, ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াত দিয়া আছে KM মুন্সী, DP খাইতান, ডক্টৰ BR আম্বেদকাৰ, TT কৃষ্ণমাচাৰী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডক্টৰ BR আম্বেদকাৰ। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন আছিল ডক্টৰ BR আম্বেদকাৰ। নম্বৰ 14, ঘূৰ্ণীবতাহৰ কেন্দ্ৰটোক কি বোলা হয়? ইয়াত দিয়া আছে মুখ্য, চকু, বৃত্ত, গোলাকাৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চকু। চকুক ঘূৰ্ণীবতাহৰ কেন্দ্ৰ বোলা হয়। নম্বৰ 15, তামিলনাডুৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্যটো কি বুলি কোৱা হয়?
ইয়াত দিয়া আছে কাৰাগম কুডিয়াতম ইক্ষগণ কথাকালী। শুদ্ধ উত্তৰটো হৈছে কাৰাগম। তামিলনাডুৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্যটো হৈছে কাৰাগম। নাম্বাৰ 16 আধুনিক কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াত দিয়া আছে আলেকজেণ্ডাৰ ফ্লেমিং, বিল গেটছ, মাইকেল ফেৰাডে, চাৰ্লছ বেবেজ। শুদ্ধটো হৈছে চাৰ্লছ বেবেজ। আধুনিক কম্পিউটাৰৰ পিতৃ বুলি চাৰ্লছ বেবেজক কোৱা হয়। নাম্বাৰ 17 SIM সম্পূৰ্ণ ৰূপ কি? অৰ্থাৎ চিমৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াত দিয়া আছে ছাবস্ক্ৰাইবাৰ আইডেণ্টি মডুল, ষ্টিমুলেটেড আইডেণ্টি মডুল, ছাবস্ক্ৰাইবাৰ আইডেণ্টি মাৰ্কাৰ, ষ্টিমুলেটেড আইডেণ্টি মাৰ্কাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত SIMৰ ফুল ফৰ্মটো হৈছে ছাবস্ক্ৰাইবাৰ আইডেণ্টি মডুল। নাম্বাৰ 18 কাৰ মাজত পুনা চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াত দিয়া আছে গান্ধীজী আৰু আম্বেদকাৰ, গান্ধীজী আৰু নেহেৰু, গান্ধীজী আৰু চাইমন, গান্ধীজী আৰু ইৰউইন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গান্ধীজী আৰু আম্বেদকাৰ। নাম্বাৰ 19 কিমান ভাষা ভাৰতৰ সংবিধানে আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে? ইয়াত দিয়া আছে 11, 15, 18, 22। শুদ্ধ উত্তৰটো হৈছে 22। ভাৰতৰ সংবিধানে আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে। নাম্বাৰ 20 ভাৰতত কোনখন ৰাজ্যই সৰ্বাধিক পৰিমাণৰ জলবিদ্যুৎ উৎপাদন কৰে? ইয়াত দিয়া আছে উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ। শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। ভাৰতৰ অৰুণাচল প্ৰদেশে সৰ্বাধিক পৰিমাণৰ জলবিদ্যুৎ উৎপাদন কৰে।